হেল্ল' এভৰিৱান, পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বহুত বেলেগ বাৰু। ভিডিঅ'টো চালে গম পাব আৰু বহুত বেছি ভাল লগা। আজি আমি আহিছোঁ নেক্সা শ্ব'ৰুমত। আমি এখন গাড়ী বুক কৰিছিলোঁ আৰু সেই গাড়ীখন আজি আমাক দিব। আৰু ইতিমধ্যে আপোনালোকে দেখিছে আমি নেক্সা শ্ব'ৰুমত বহি আছিলোঁ আৰু গোটেই প্ৰচেছবিলাক কৰি আছে ভাইজান, আব্বা আৰু মোৰ লগৰ এজন। তেওঁলোকে মানে কামবিলাক কৰি আছে আৰু ভালে ভালে কামবিলাক চলি আছে। ইমান লং প্ৰচেছ, বাপৰে বাপ। তাৰপিছত কিবা কিবি বুজালে, দাদাহঁতে বুজি ল'লে আৰু কিনো বুজাই আছে তাকে মই অকণমান জ্ঞান লাভ কৰিব গ'লোঁ। আৰু ভাইজানৰ মুখত পূৰা লাড্ডু ফুটি আছে হাঁহিৰে। কিনি বহিছা তুমি? গাড়ী নিব আহিছোঁ। কিনি বহিছা? কোৱা গাড়ী নিব আহিছোঁ। আইতাৰ লগত কোৱা কিনি বহিছা? এই কণমানি টিকলাটো আমাৰ ঘৰৰ সদস্য বুলিয়েই ক'ব পাৰি। আমাৰ ওচৰৰ আণ্টিৰ ল'ৰা আৰু অৱশেষত আমাৰ গাড়ী ৰিভিল হৈ গ'ল। যেতিয়া সপোনবোৰ বাস্তৱত পৰিণত হয় তেতিয়া মনটো কিমান সুখী হয় সেইটো বুজাব নোৱাৰি। আৰু আমাৰ সপোনৰ গাড়ীখন এইখনে। বেষ্ট উইচেছ, কংগ্ৰেচুলেশ্যন ভাইজান। সদায় এনেদৰে আগবাঢ়ি গৈ থাক। তাৰপিছত আহিলে আমাৰ কেক চেৰিমনি আৰু কেক চেৰিমনি কৰি আমাক ৱেলকাম জনাইছে। বহুত বেছি ধন্যবাদ যিখিনি আমাক লাগি দিছে, বিশেষকৈ দাদাৰ ফ্ৰেণ্ডজন। বহুত বেছি থেংক ইউ। যদি ভিডিঅ'টো চাই আছে দাদা, নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে বহুত বহুত থেংক ইউ। তাৰপিছত আমি কৰিলোঁ কেক কাটিং গ'ল। তাৰপিছত আমি ফাইনেলি ঘৰলৈ যাব ওলাইছোঁ। গানটো লগতে আৰু গানটো লগতে মই গান লগাই দিছোঁ। আকৌ ব্লুটুথটো অন কৰিব লাগিব না কাৰণে